আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ পক্ষৰ পৰা 19 নং থুৰিবাৰীত আমি অংশগ্ৰহণ কৰিছোঁ আৰু তাৰে অংশ হিচাপে আমি প্ৰচাৰত নামিছোঁ আৰু এই প্ৰচাৰত নামি আমি ঘৰে ঘৰে প্ৰচাৰ চলাই আছোঁ। এইটো আমাৰ থুৰিবাৰী অঞ্চলৰ বিভিন্ন ঠাইত, কাৰণ আপুনি দেখিছে বা আপোনালোকেও অৱগত, মই যিটো দেখিছোঁ বা বিভিন্ন ঠাইৰ পৰা যিটো বিভিন্নজনে যেনেধৰণে ৰিপৰ্ট কৰিছে, আজি সেই ৰিপৰ্টবিলাকৰ পৰা বা সেই তথ্যবিলাকৰ পৰা যিটো পাইছোঁ যে শাসক গোষ্ঠীয়ে বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমসমূহক ব্যৱহাৰ কৰিবলৈ লৈছে। আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে এই মুহূৰ্তত আমাৰ প্ৰচাৰ যন্ত্ৰৰ ভিতৰত এটা বস্তুৱে পাইছোঁ, সেইটো হৈছে মানুহৰ লগত গৈ কেনেধৰণে মানুহৰ মাজত থাকি মানুহক কানেক্ট কৰিব পাৰি, তাৰ কাৰণে আমি ঘৰে ঘৰে প্ৰচাৰসমূহ চলাই আছোঁ। কিন্তু শাসক গোষ্ঠী, সেয়া BJPয়েই হওক, সেয়া UPPLয়েই হওক, এই দুয়োটা শাসক গোষ্ঠীয়ে তেওঁলোকে সম্পূৰ্ণ চৰকাৰী যন্ত্ৰটোক ব্যৱহাৰ কৰাৰ এটা যত্ন তেওঁলোকে লৈছে। আৰু যাৰ ফলতেই দেখিব যে বিভিন্ন VCDCসমূহ এই সময়ত খালী হৈ যাব লাগিছিলে। তেওঁলোকৰ যি দলীয় পতাকা, সেই পতাকাৰ পৰা পতাকা মুক্ত হ'ব লাগিছিলে। তেওঁলোকৰ দলৰ নাম ফলক লিখা চৰকাৰী ৱালসমূহ বগা চূণেৰে মুচি দিব লাগিছিলে। ইলেক্ট্ৰিক পোষ্টসমূহ মুচি দিব লাগিছিলে। কিন্তু তেনে সময়তো বহু ইলেক্ট্ৰিক পোষ্ট, আনকি বড়ো বাজাৰৰ VCDC অফিচটো, সেই অফিচত আপোনাৰ ভোট ফৰ প্ৰমোদ বড়ো বা এনেধৰণৰ লিখা আছে, তাতে ফ্লেগ লগোৱা আছে বাউণ্ডাৰী ৱালত। নলেজ চেণ্টাৰৰ বাউণ্ডাৰীত আপোনাৰ তেওঁলোকৰ পতাকা উৰি আছে। তো এইবিলাক হৈছে শাসন যন্ত্ৰই তেওঁলোকৰ প্ৰচাৰ মাধ্যমক ব্যৱহাৰ কৰা এক আহিলা। কিয় ব্যৱহাৰ কৰে তেওঁলোকে এই কাৰণে ব্যৱহাৰ কৰি আছে, বা তেওঁলোকৰ ওপৰত MCC লাগু হোৱাৰ পিছতো বৰ্তমানৰ যিসকলে নোডেল অফিচাৰসকলে তাত দৃষ্টি দিয়া নাই, আৰু যাৰ ফলতে এই প্ৰচাৰবিলাক তেওঁলোকে চলাব পাৰি আছে। আমি বিচাৰিম যে এনেকুৱা ধৰণৰ য'ত য'ত আছে সেইবিলাক অতি সত্বৰ তেওঁলোকক হেৰি কৰিব লাগে না। কাৰণ শাসক গোষ্ঠীয়ে এটা বস্তু ভাবি লৈছে যে BTC বোধহয় ৰাজতন্ত্ৰ আৰু ৰজা এজনৰ পিছত ইজনে ৰাজত্ব কৰিব। কেৱল BTC নহয়, গোটেই সমগ্ৰ অসমক। সাধাৰণ মানুহে যিখিনি পাবলগীয়া বস্তু, সেই পাবলগীয়া বস্তুখিনিক যাতে নাপায়, আজিৰ দিনত BTCত এক শক্তিশালী ভূমি নীতিৰ প্ৰয়োজন। BTCত বসবাস কৰা মানুহৰ সামাজিক ন্যায়, সামাজিক সুৰক্ষাৰ প্ৰয়োজন। আৰু সেইখিনিৰ কাৰণেই আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে লৰাই কৰি আছোঁ। আৰু এইবাৰ 19 নং থুৰিবাৰীত আমি প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ। আৰু এই প্ৰতিদ্বন্দ্বিতাৰ মাধ্যমেৰে সদনৰ মজিয়াত যাতে গৈ ৰাইজৰ হকে BTCৰ পক্ষে, BTCত বসবাস কৰা নাগৰিকৰ হৈ মাত মাতিব পাৰোঁ, তাৰ বাবে আমাৰ এই যুদ্ধটো। আৰু এই যুদ্ধৰ লগে লগে আমি যেনেধৰণে সদনৰ মজিয়াত আমাৰ যুদ্ধ থাকিব, সদনৰ বাহিৰতো কিন্তু আমাৰ যুদ্ধ অব্যাহত থাকিব, আমাৰ পথৰ আন্দোলন চলি থাকিব।